তো বন্ধুসকল আজি বিজয়া দশমী দুৰ্গা পূজাৰ শেষ আজি দিন। বোলো বন্ধুসকল গোটেই ৰঙিয়া চহৰত য'ত বিজয়া দশমী হয় ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণ লোকে লোকাৰণ হৈ পৰিছে সেই অঞ্চল। আহকচোন আগবাঢ়ো সেই বিজয়া দশমীৰ ৰঙিয়া শিৱ মন্দিৰ থকা বিসৰ্জনস্থলীত। আহক আগবাঢ়িছোঁ। এই বৰলীয়া নদী বল্লভা এই বৰলীয়া নদীৰ বিসৰ্জনস্থলী হ'ব। বলক বৰলীয়াৰ পাৰত আমি গৈ আছোঁ বিসৰ্জনস্থলীত।